আপোনালোকক সকলোৱে মোৰ চেনেল উমাছ ব্লগলৈ পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ কেনে আছে? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। মোৰ ভাল। মোৰ এইটো বছৰ দ্বিতীয়টো ভিডিঅ' আৰু আজি ভিডিঅ'ত কি আছে মই নিশ্চয় আপোনালোকক কৈ যাম, আপোনালোকে চাই গৈ থাকিব। আজি মই বনাম খাচী মাংস বনাম। খাচী মাংস মই বনাম মোৰ নতুন জুইশালত। মই জুইশাল আপোনালোকক দেখুওৱা নাই, ভিডিঅ' কৰি থৈছোঁ, সেইখিনি মই আপোনাক দেখাম বাৰু। আৰু মই মোৰ জুইশাল মই কেনেদৰে বনাইছোঁ মই নিশ্চয় আপোনালোকক দেখাম। আৰু আজি খাচী মাংস বনাম। জুইত বনালেতো আপোনালোকে নিশ্চয় জানে কিমান সোৱাদ হয় খাবলৈ। কি কৰিছোঁ সেইটো আপোনালোকক নিশ্চয় দেখাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই। মই মাংসখিনি উলিয়াই ল'ম। এইখিনি মই মেৰিনেট কৰি থৈছিলোঁ খাচী মাংসখিনি, পিঁয়াজ হালধি নিমখ দি পিনি কেঁচা তেল দি পিনি মই মেৰিনেট কৰি থৈছিলোঁ। এতিয়া মই এইখিনি মোৰ জুইশালত বনাম। এতিয়া মই আপোনালোকৰ মোৰ জুইশাল দেখাম। বাহিৰত আছে জুইশাল, মই আপোনালোকক দেখুৱাম কেনেকুৱা। মোক নিশ্চয় কমেণ্ট কৰি জনাব মোৰ জুইশালটো কেনেকুৱা লাগিলে আপোনালোকক। এইয়া মোৰ জুইশাল। ইয়াত মই খৰিখিনি থওঁ এনেকৈ। ইয়াত এতিয়া কিবা কিবি সজাবলৈ বাকী আছে, এতিয়া জাষ্ট বনাই শেষ হৈছে। এবাৰ বনাই খালোঁ বাৰু ইয়াত। এয়া মোৰ চৌকা জ্বলি আছে। এতিয়া মই আপোনাক মোৰ জুইশাল কেনেকুৱা লাগিলে নিশ্চয় কমেণ্টত জনাব। আৰু সঁচাকৈ এইটো বনোৱাৰ পাছত মোৰ বিৰাট ভাল লাগে। মই এনেকুৱা এটা বনাম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু ফাইনেলি হ'লগৈ। আৰু এতিয়া মই কেতিয়াবা ইয়াতে বনাই খাম বুলি। কেলৈ চৌকাত বনালে আপোনালোকে নিজে গম পায় কিমান সোৱাদ লাগে খাই। সোৱাদ দুগুণ হয় বুলি মই ভাবোঁ। সঁচাকৈ ভাল লাগে। এতিয়া মই ইয়াতে মাংস বনাম। মই কিদৰে বনাম মই আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই গৈ থাকিব মোৰ নতুন জুইশালৰ পৰা। আজি আপোনাৰ প্ৰথম ডিছ। মই পেন গৰম কৰিছোঁ। ইয়াত মই গোটা জিৰা আৰু পাঁচফোৰণ অকণমান ভাজিম মাংসত দিবলৈ। পাঁচফোৰণ দিলে আপোনাৰ কি হয়, সোৱাদটো অলপ বেলেগ হয়, খাবলৈ বিৰাট ভাল লাগে। লোকেল চিকেন বনালেও মই এনেকৈ অলপ ভাজি মেলি পিচি দিওঁ, খাবলৈ বহুত ভাল লাগে। মই এইটো অকণমান দুটা মিলাই পিনি ভাজিম, তাৰপিছত এইটো পটাত পিচিম, তাৰপিছতে মই বনাম। মছলাখিনি মই এতিয়া পটাত পিচিব লৈছোঁ। এইখিনি আপোনাৰ ৰ'ষ্ট যিখিনি কৰিছিলোঁ সেইখিনি। ইয়াত জালুক কেইটামান দি দিছোঁ। এতিয়া মই মাংসৰ কাৰণে পেষ্ট বনাম। এইটো মই হালধি লৈ লৈছোঁ ইয়াত। তাৰ ওপৰত মই আপোনাৰ ধনিয়া গুড়ি দিম। মই 2 চামুচ এনেকৈ সৰু চামুচত, এনেকুৱা এইটো চামুচ, এইটো চাইজ মোৰ এইটো চামুচ দি মই 2 চামুচ দি দিছোঁ। আৰু মই জিৰা নিদিওঁ, কিয়নো মই জিৰা ৰ'ষ্ট কৰিছিলোঁ। ৰ'ষ্ট মই পিচিব লৈছোঁ। কাশ্মীৰী লাল মিৰ্চ 2 চামুচ দি দিছোঁ। এইখিনি এতিয়া মই পানী দি পিনি পেষ্ট বনাম। এইখিনি মই এনেকৈ গুলি লৈছোঁ। এনেকৈ যদি আপুনি মছলাখিনি গুলি লয় তেতিয়াহ'লে খাবলৈ বহুত সোৱাদ লাগে আৰু ধুনীয়াকৈ মিক্স হৈ যায়, ভাল লাগে। আৰু কেৰাহী গৰম হৈ গ'ল। এতিয়া মই তেল দিম। তেল গৰম হৈ গ'ল। মই এতিয়া আলুখিনি দি দিম। আলু কাটি থৈছিলোঁ।
এইখিনি পিঁয়াজখিনি দি ল'ম। পিঁয়াজ ৰঙা হোৱাকৈ ভাজি ল'ম, তাৰপিছতে মই মাংসখিনি দি দিম। পিঁয়াজখিনি হৈ গ'ল, এতিয়া মই মাংসখিনি দি দিওঁ। মই ভাজি অকণমান শুকান কৰি দিলোঁ। এতিয়া মই এইখিনি পেষ্ট এইখিনি দি দিম। নিমখ দিছোঁ। তাৰপাছত দিম এইটো মটন মছলা হয়, কি নাম আছিলে মই নাজানো, কিন্তু এইটো মছলাটো সঁচাকৈ বহুত টেষ্টি আৰু মটনত দিলে সঁচাকৈ বহুত টেষ্ট হয় খাবলৈ। নতুন জুইহালৰ পৰা আপোনালোকক ৰেচিপিটো দি আছোঁ। সঁচাকৈ কালাৰ চালাৰ চাই বহুত ভাল হ'ব নিচিনা লাগিছে, আৰু জুইত বনালে আপোনালোকে সকলোৱে জানে বহুতেই সোৱাদ লাগে, বহুত সোৱাদ লাগে খাই, আৰু কিবা এটা বেলেগ এটা সোৱাদ পাওঁ, আৰু আপোনাৰ কিবা এটা স্মকি ফ্লেভাৰো আহে, ভাল লাগে। আজি বনাই চাইছোঁ, খাই মজা লাগিব আজি। এতিয়া মই দিম পিঁয়াজ এনেকৈ ৰুকি লৈছোঁ, আৰু এইখিনি ৰোষ্টেড জিৰা আৰু পাঁচফোৰণ আৰু জালুক পিচা আছে, এইখিনি মই ইয়াত দি দিম। গুটিখিনি দি মেলি মই ভাজি আছোঁ, ভাজি একেবাৰে ৰঙা কৰিম, কালাৰ চেঞ্জ কৰিম, তাৰপিছতে মই পানী ঢালিম। গৰম পানী কৰি থৈছোঁ। গৰম পানী দি দিলোঁ। এতিয়া মাংসখিনি হৈ গ'ল, প্ৰায় হৈ গৈছে। এতিয়া মই অকণমান গৰম মছলা দিম, এইখিনি মই ঘৰতে পিচি থৈছিলোঁ। ধনিয়াও কাটি থৈছোঁ, এইটো মই লাষ্টত দিম। লাষ্টত মই ধনিয়াখিনি দিছোঁ ওপৰত। মই বনোৱা আচাৰখিনি চাওক, এইটো মটৰ মূলা হয়, এইটো মটৰ মূলা, এইটো ইয়াত অকণমান শুকান খৰিচা দি পিনি বনাইছোঁ। এইপিনি বগৰী আছে, এইপিনি আপোনাৰ জলফাই হয়, এইপিনি জলফাই আছে, এইটো ভোট জলকীয়া, এইটো খৰিচা, সৰিয়হ আৰু ভোট জলকীয়া দি পিনি বনাইছোঁ। বিৰাট টেষ্টি খাবলৈ।